বন্ধুসকল আপুনি জানেনে এই পৃথিৱীত এনেকুৱা ধৰণৰ জ্যাকেট আছে যিটোৱে বহুত গৰমতো আমাৰ শৰীৰটো ঠাণ্ডা কৰি ৰাখিব পাৰে আৰু গৰুৱে আমি দেখাৰ দৰে এই পৃথিৱীখন দেখেনে পৃথিৱীৰ সকলোতকৈ দামী চাউল কোনটো হয় তো বন্ধুসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল জেজি ফেক্সলৈ বন্ধুসকল আজি মই 10টা এনেকুৱা কিছুমান আমেজিং ফেক্টস আপোনালোকৰ বাবে লৈ আহিছো ভিডিওটো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰিব লগতে চেনেলটি সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰিব নাপাহৰিব তো বন্ধুসকল বেছি দেৰি নকৰি আহক ভিডিওটো আৰম্ভ কৰো ফেক্ট নম্বৰ 1 এসি জ্যাকেট বন্ধুসকল এতিয়া গৰমৰ দিন এই গৰমৰ দিনত আমি বেছি গৰম হলে গছৰ ছাট জিৰাই বহুত ভাল পাওঁ কিন্তু যেতিয়া কিবা কামত আমি বাহিৰত যাব লগা হয় তেতিয়া গৰমৰ বাবে কিছু সমস্যা হয় আৰু এটা কথা আছে অভাৱে আৱিষ্কাৰৰ মূল হেইহে জাপানৰ টাজামি নামৰ কোম্পানীটোৱে এনেকুৱা এটা জ্যাকেট বনাই উলিয়ালে যিটো পৃথিৱীৰ ভিতৰত প্ৰথমটো এসি জ্যাকেট হয় যিটো নাম চেৰিও এই জ্যাকেটটো আমি গৰমত পিন্ধিলেও আমাৰ শৰীৰটো ঠাণ্ডা কৰি ৰাখে এই আমেজিং জ্যাকেটটোৱে বাহিৰৰ পৰা বতাহ কম্প্ৰেছ কৰি জ্যাকেটটোৰ ভিতৰলৈ পঠিয়াই দিয়ে যাৰ বাবে আপোনাৰ শৰীৰৰ উষ্ণতা আপুনি বিচৰাৰ দৰে কম হৈ থাকে আপুনি এই জ্যাকেটটো মেনুৱেলি আৰু ৰিমোটৰ দ্বাৰা কণ্ট্ৰোল কৰিব পাৰে কোম্পানীটোৱে কৈছে যে এবাৰ চাৰ্জ দিয়াৰ পাছত এই জ্যাকেটটোৱে 7 ঘণ্টালৈকে আপোনাৰ শৰীৰটো ঠাণ্ডা কৰি ৰাখিব পাৰে এই লকডাউনৰ সময়ত বহুতো কোম্পানীয়ে ওয়ার্ক ফ্রম হোম মানে ঘৰৰ পৰা কাম কৰাৰ সুবিধা প্ৰদান কৰিছে কিন্তু বস্তু এঠাইৰ পৰা আন ঠাইলৈ নিবলৈ ব্যৱহাৰ কৰা ট্ৰাকসমূহৰ ড্ৰাইভাৰসমূহে এই সুবিধা পোৱা নাই কিন্তু বন্ধুসকল আপুনি জানি আচৰিত হ'ব যে ইউএছৰ গভৰ্ণমেণ্টে 26 কোটি ড্ৰাইভাৰক ৰিমোটৰ দ্বাৰা ট্ৰাক চলোৱাৰ বাবে ট্ৰেইনিং দি আছে তেওঁলোকে বহুত এডভান্স টেকনলজিৰ দ্বাৰা ওয়্যাৰলেছ অটো ড্ৰাইভিং ট্ৰাক ইনভেনচন কৰি উলিয়াইছে এই ট্ৰাক চলাবলৈ ট্ৰাক সিমুলেটৰ ভিআৰ বক্স আৰু 5G নেটৱৰ্কৰ প্ৰয়োজন হয় আৰু এই ট্ৰাক 2020ৰ শেষৰলৈকে গোটেই ইউএছত মুকলি কৰাৰ বাবে চেষ্টা কৰিছে আশা কৰোঁ এনে ধৰণৰ ট্ৰাক আমাৰ ভাৰতবৰ্ষতো সোনকালে আহিব বন্ধুসকল গৰু আৰু মানুহৰ মাজত এটা ভাল সম্পৰ্ক আছে হিন্দু মানুহে গৰুৰ বাবে বহাগ মাহত গৰু বিহু পালন কৰে কিন্তু বন্ধুসকল আপুনি কেতিয়াবা ভাবিছেনে গৰুৱে মানুহৰ দৰে মানে আমাৰ দৰে এই পৃথিৱীখন দেখে নে বেলেগ ধৰণে দেখে এতিয়া যেটো আপুনি স্ক্ৰিনত দেখা পাই আছে তাৰ বাওঁফালে থকাটো হৈছে আমি দেখা মানে মানুহে দেখা এই পৃথিৱী আৰু সোঁফালে থকাটো হৈছে গৰুৱে দেখা পৃথিৱী ইয়াত দেখা পোৱা গৈছে যে গৰুৱে ৰ'দত কমলা ৰং আৰু ছাহত সেউজীয়া ৰং দেখে আৰু গৰুৰ ভিজন মানুহৰ তুলনাত বেছি বগা হয় যাৰ বাবে গৰুৰ বহুত সৰু বস্তুটো বহুত ডাঙৰকৈ দেখে বন্ধুসকল এই আমেজিং ফেক্টৰ বিষয়ে আগতে আপুনি গম পাইছিলে নে কমেন্ট কৰি নিশ্চয় জনাব বন্ধুসকল আপোনালোকে গৰিলাৰ কথা জানে আৰু ইয়াক হয়তো আপুনি দেখিছে আমাৰ ছালখন কেনেকুৱা হয় এনেকুৱা নহয় জানো আৰু গৰিলাৰ ছালখন এনেকুৱা হয় আমাৰ আৰু গৰিলাৰ ছালখনৰ মাজত পাৰ্থক্য আছে কিন্তু বন্ধুসকল গৰিলা এটা বেমাৰ আছে যেটো বেমাৰৰ নাম ভিটিলিগো বুলি কোৱা হয় যেতিয়া গৰিলাৰ এই বেমাৰ হয় তেতিয়া গৰিলাৰ ছালখন এনেকুৱা ধৰণৰ হয় মানে মানুহৰ দৰে হৈ যায় কিন্তু এইটো গৰিলাৰ বাবে ভাল নহয় কাৰণ এইটো এটা বেমাৰ হয় ফেক্ট নম্বৰ 5 সকলোতকৈ দামী চাউল বন্ধুসকল আমাৰ প্ৰধান খাদ্য হৈছে ভাত এই ভাত চাউলৰ পৰা বনোৱা হয় এতিয়া কথা হ'ল এই চাউলৰ দাম কিমান হয় 40 টকাৰ পৰা 100-150 টকা পৰ্যন্ত নহয় জানো কিন্তু আপুনি জানে নে পৃথিৱীৰ সকলোতকৈ দামী চাউল কি হয় আৰু ইয়াৰ দাম কিমান হয় এই চাউলটোৰ নাম হৈছে কিনমেমাই প্ৰিমিয়াম আৰু ইয়াক জাপানৰ টয়ো ৰাইচ কোম্পানীয়ে বনায় আৰু 2016 চনত ইয়াক পৃথিৱীৰ সকলোতকৈ দামী চাউল বুলি ঘোষণা কৰা হৈছিল আৰু ইয়াৰ দাম হৈছে $109 মানে 7000 টকা প্ৰতি কেজি আচৰিত নহয় জানো বন্ধুসকল মই ইয়াৰ আগৰ ভিডিওটোত সূৰ্যৰ বিষয়ে কিছু কথা কৈছিলোঁ আপুনি যদি এতিয়ালৈকে এই ভিডিওটো চোৱা নাই আই বুটনটোত ক্লিক কৰি চাই ল'ব পাৰে মই ইয়াৰ লিংক ডেসক্ৰিপচনত দি দিম মই আজি সূৰ্যটো কিমান বিশাল হয় সেইটো বুজাবলৈ এটা ফটো লৈ আহিছোঁ এই ফটোটোত আপুনি দেখিছে যে এইটো হৈছে সূৰ্য আৰু এইটো হৈছে বৃহস্পতি গ্ৰহ আৰু তাৰ কাষতে আছে এইটো শনি গ্ৰহ আৰু এইখন হৈছে পৃথিৱী বুধ গ্ৰহটোতো ধৰিবই নোৱাৰি এইটো চাই আপুনি গম পাইছে যে সূৰ্যটো কিমান বিশাল হয়
বন্ধুসকল আপুনি জানেনে গোটেই ইতিহাসত ৰনাল্ড ৰেগন আৰু ডনাল্ড ট্ৰাম্পে হৈছে ডিভোৰ্স প্ৰেছিডেণ্ট মানে এওঁলোক দুইজনে ডিভোৰ্স হোৱাৰ পাছত প্ৰেছিডেণ্ট হৈছে এওঁলোকৰ বাহিৰে আজিলৈকে কোনো এনেকুৱা প্ৰেছিডেণ্ট হোৱা নাই যাৰ ডিভোৰ্স হৈছে বন্ধুসকল প্ৰায় সংখ্যক মানুহে হাইৱেত লং ড্ৰাইভ জাৰ্ণি কৰি ভাল পায় কিন্তু আপুনি জানেনে পৃথিৱীৰ এতিয়ালৈকে সকলোতকৈ দীঘল হাইৱেটোৰ নাম কি আৰু ই ক'ত আছে এই হাইৱেটোৰ নাম হৈছে হাইৱে 1 আৰু ই অষ্ট্ৰেলিয়াত আছে আৰু ইয়াৰ দৈৰ্ঘ্যতা হৈছে 14500 কিলোমিটাৰ তাজমহল দেখিবলৈ বহুত ধুনীয়া হয় আৰু ই প্ৰেমৰ এটা ভাল উদাহৰণ হিচাপে আজিও আছে শাহজাহানে তেওঁৰ পত্নী মমতাজৰ স্মৃতিত এই তাজমহল বনাইছিল কিন্তু বন্ধুসকল আপুনি জানেনে এই তাজমহল বনাওঁতে কিমান বছৰ সময় লাগিছিল তাজমহলৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল 1632 চনত আৰু ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল 1653ত মানে ইয়াক বনাওঁতে 21 বছৰ সময় লাগিছিল বন্ধুসকল আপোনালোকে এতিয়ালৈকে কিমান দামী ঘড়ী দেখিছে এই ঘড়ীটোলৈ মন কৰক এই ঘড়ীটোৰ দাম হৈছে 385 কোটি এই ঘড়ীটো 110 কেৰত ডায়মণ্ডৰ দ্বাৰা বনোৱা হৈছে বিভিন্ন ধৰণৰ আকৃতিৰ আৰু বিভিন্ন কালাৰৰ ডায়মণ্ড মিলাই এই ঘড়ীটো বনোৱা হৈছে বন্ধুসকল এনেকুৱা কিছুমান আমেজিং ফেক্টছ লৈ আপোনালোকৰ মাজত পুনৰ আহিম তেতিয়ালৈকে বাই